Hi dosto, welcome to my back to YouTube channel. মই আজি আকৌ আহিলো আৰু সদায় আহি থাকিম আৰু আজি এটা নতুন ভিডিঅ' লৈ মই আহি গলো বলকচোন যাও পাৰা যদি কৰে মোক মাফ সৰু বয়সতে কৰিলো মই পাপ মোৰ হমিবোৰে ওলাই যদি খাপ তেনে খাবৰ লগত থাকে কিন্তু লাভ মানে লকডাউনত কেনেদৰে বিয়া পাতিলে চাওঁ বাপেৰে মোলে তুমি দিয়ে ও ঘৰতে তোৰ মাৰ বাপে নাইনে তুমি দিয়ে সকলোৱা ও তোকে মই আনি এনো লগালো সোণ গলতে জড়িয়ে চিৰদিনলে ও মৰম মই আকৌ ভাবিছিলোঁ এহেঁতে আমি সৰুতে যেনেকৈ দৰা কইনা খেল খেলিছিলোঁ এহেঁতেও বোলো দৰা কইনা খেল খেলিছে কিন্তু এতিয়াহে গম পাইছোঁ এহেঁতে একে আচল দৰা কইনা খেল খেলি আছে নহয় চাল্লা কপালো লাহে লাহে ও মৰম বাঢ়িয়া এনেদৰে বিয়া পাতিলে বাবু মাইনা পলাই গৈ মানে ঘৰতো থাকিব নোৱাৰিলে পিছত দৌৰালে শহুৰ শাহুৰে আৰু এটা বস্তু লৈ আনিছোঁ এইটো চাওক চাই লওক যিজনীকে পচন্দ কৰোঁ সেইজনীৰে বয়ফ্ৰেণ্ড থাকে মনটো বেয়া হৈ হয় 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 সেইবিলাক যিজনীকে পচন্দ কৰে সেইজনীৰে বয়ফ্ৰেণ্ড থাকে এই বয়ফ্ৰেণ্ড নাথাকে এটা আহা এই ছিংগেল আছে আহা পাৰিলে মোলৈও আহিবা আকৌ দেই যেতিয়া মানে 3 মাহমান গা নোধোৱে নহয় মানে যেতিয়া 3 মাহমান গা নোধোৱাকৈ থাকে এটা মানুহ তেতিয়া যদি ফটকৈ গা ধুবলগীয়া হয় ন এনেকুৱা অৱস্থা হয় তাক যে কোনোবা ছোৱালীয়ে বেকআপহে দিলে হয় বাইদেউ আপুনি মানে মালটো ক'ৰ পৰা আনিছিলে ৰঙিয়াৰ মুদ বনালেও যদি বেয়া মুদ বনালেতো কষ্টই হয় না নহয় হয় হয় 7 ফুটত বোলে মতাগিলা বোলে মাইকীগিলাৰ কুটি কিনে মানে কি কিনে বাইদেউ কি কিনে বুলি ক'লে আকৌ এবাৰ কওকচোন কি কিনে আকৌ এবাৰ কওক হয় আজিকালি বোলে ফুটত বোলে মতাগিলা বোলে মাইকীগিলাৰ কুটি কিনে আগে মেখেলাই দাঙি ইয়াত দেখা নাই যদি মেখেলা দাঙি দিম নেকি না বাইদেউ মেখেলা নাদাঙিব নহ'লে মোৰ চেনেলটো একেবাৰে উৰাই দিব ইউটিউবে গম পাইছে একেবাৰে মেখেলা নাদাঙিব মই একেবাৰে আপোনাক ধন্যবাদ দিছোঁ আপুনি মদ বনাওক মেখেলা নাদাঙিবই মুঠতে গম পাইছে খুলিম মই খুলিম তুমি ইফালে চোৱা না খুলিম ৰখা মই খুলিম ৰখা তুমি ইফালে চোৱা সেইটো গৰুটো দেখিছা কুকুৰৰ পোৱালিহঁত তহঁতৰ আৰু কাম নাই হা কুকুৰৰ পোৱালিহঁত মানে যিহেই মন যায় মানে তাকে তহঁতে ভিডিঅ' বনাই এৰি দিবি চাল্লা লাজ নাই হা ধেৎ চাল্লা তহঁতৰ কাৰণে ন গোটেই ল'ৰাবোৰৰ বদনাম গম পাৱ তহঁতৰ নিচিনা ল'ৰা ছোৱালীৰ কাৰণে গোটেই ল'ৰা ছোৱালীৰ বদনাম হয় ভালবোৰৰো বদনাম হয় তহঁতৰ নিচিনা তহঁতৰবোৰৰ কাৰণে গম পাৱ চুপ মানে তহঁতবোৰে চেষ্টা কৰি দিছ ইজ্জত আমাৰ গম পাইছ আৰু আজিলৈ ইমানে যদি এই ভিডিঅ'টো চাই কোনোবাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বাই আজিলৈ ইমানে আৰু কোনেও যাতে গাত পাতি নলয় মই খালি জাষ্ট হাওঁৱাবৰ বাবে বনাইছিলোঁ ভিডিঅ'টো বাই আৰু কাৰোবাৰ যদি এনেকুৱা এণ্টাৰটেইনমেণ্ট ভিডিঅ' আছে এই নম্বৰটোত চেণ্ড কৰি দিবা